हेलो फ्रेंड्स पुनः स्वागतम जनाइছো বিটিছ কিটচেনলৈ। আজি এটা নতুন ৰেচিপি লৈ আহিছো, বহুত স্পেশাল ৰেচিপি। আজি মই বনাব গৈ আছো মিঠাই। আজি স্পেশাল কচুৰ যেহেতু ৰক্ষাবন্ধন আহি আছে, গতিকে লকডাউনত কেনেকেনো ঘৰতে মিঠাই বনাওঁ আহকচোন চাওঁহি। তাৰ কাৰণে মই লৈছোঁ অলপ নাৰিকল। এইখিনি মই বাকলি গুচাই ধুনীয়াকৈ সৰু সৰুকৈ কুটি লৈছোঁ। 2 চামুচ চেনি লৈছোঁ, 1 কাপ গাখীৰৰ পাউডাৰ লৈছোঁ, অলপমান ফুড কালাৰ লৈছোঁ, কেইটামান ইলাইচি লৈছোঁ, খিচমিচ আৰু কাজু বাদাম এইখিনি গাৰ্নিছৰ কাৰণে লৈছোঁ। এতিয়া নাৰিকলখিনি মই গ্ৰাইণ্ড কৰি ল'ম, চেনিখিনিও গ্ৰাইণ্ড কৰি ল'ম, বেলেগ বেলেগ কৰি একেলগে নহয়। এয়া নাৰিকলখিনি গ্ৰাইণ্ড কৰা হৈ গ'ল মিহি মিহি কৰি। চেনিখিনিও মই গ্ৰাইণ্ড কৰি ল'লোঁ, এয়া পাউডাৰ নিচিনা হৈ গ'ল। কাজু কিচমিচখিনিও সৰু সৰুকৈ মই কুটি দিলোঁ আৰু ইলাইচিখিনিও খুন্দি দিলোঁ। এতিয়া মই এটা ডাঙৰ বাতি লৈ লৈছোঁ আৰু বাতিটোতে নাৰিকলৰ গুড়িখিনি দি দিম, গাখীৰৰ পাউডাৰখিনিও দি দিম, চেনিখিনিও দি দিম আৰু ইলাইচি গুড়িখিনিও দি দিম। এতিয়া ধুনীয়া কৰি গোটেইখিনি হাতেৰে মিক্স কৰি ল'ম। এটা লাডু বনাই ল'ম আটা লাডুৰ দৰে। লাডুটো বনাওঁতে আমি কোনো ধৰণৰ পানী বা গাখীৰ ব্যৱহাৰ নকৰোঁ, যিহেতু নাৰিকলৰ পৰা পানী ওলায়। আমি এনেকেই লাডুটো বনাই ল'ম। এয়া আমাৰ লাডুটো বনাই হৈ গ'ল। লাডুটো বেছি টান কৰিব নালাগে, সফ্ট কৰিব লাগে। এতিয়া মই লাডুটো দুভাগ কৰি ল'ম। হাতত মই অলপ ঘি সানি লৈছোঁ আৰু লাডুটো এটা বেলেগ বাতিত ৰাখি দিম এনেকৈ। এতিয়া মই এটা লাডুত ফুড কালাৰ অলপ সানি ল'ম, ভাল কৰি হেঁচি হেঁচি সানি ল'ম যাতে ভিতৰলৈ ৰংটো লাগক, ওপৰতে সানিব নালাগে। এয়া লাডুটো ৰেডি হৈ গ'ল। এতিয়া মই এখন প্লাষ্টিক পেপাৰ লৈছোঁ। প্লাষ্টিক পেপাৰখন মই শ্বপিং বৰ্ডখনৰ ওপৰতে এনেকৈ ৰাখি দিম। এতিয়া মই প্লাষ্টিক পেপাৰখনো ব্ৰাছ এডালে ঘি সানি ল'ম, ঘিটো অলপ বেছিকৈ সানিম। এতিয়া লাডু এটা লৈ লৈছোঁ আৰু প্লাষ্টিক পেপাৰখনৰ ওপৰত বহাই দিম এনেকৈ। এতিয়া বেলনা বাৰী এডাল লৈছোঁ, এডালতো মই ঘি সানি লৈছোঁ আৰু এনেকৈ ওপৰ দি লাহে লাহে বেলি দিম। গা হেঁচা নিদিব, লাহে লাহে ওপৰত এনেকৈ বেলি যাব, হেঁচিব নালাগে। মই ছাইডকেইটাও এনেকৈ বেলি লৈছোঁ আৰু হাতেৰে মিলাই যাম যোনখিনি বেছি ওলাই গৈছে। এয়া এখন বেলি হৈ গ'ল। এতিয়া মই আকৌ এখন প্লাষ্টিক পেপাৰ লৈ লৈছোঁ, ঠিক আগৰখন দেখুওৱাৰ দৰে এইখনতো মই ঘি সানি ল'ম ব্ৰাছ এডালে। এইখনতো বেছিকৈ সানি ল'ম ঘিটো। আৰু সিটো লাডু লৈ লৈছোঁ, যিহেতু দুটা লাডু মই দুভাগ কৰি লৈছিলোঁ। এতিয়া এখনো প্লাষ্টিক পেপাৰখনৰ ওপৰত বহাই দিম আৰু বেলনা বাৰীডাল দি ওপৰে ওপৰে লাহে লাহে বেলি দিম, হেঁচিব নালাগে। বেলনা বাৰীডালত আৰু অলপ মই ঘি সানি লৈছোঁ আৰু এনেকৈ লাহে লাহে ওপৰে ওপৰে বেলি দিব। এয়া এখন বেলি হৈ গ'ল। এতিয়া মই দুইখন লৈ লৈছোঁ আৰু এইখনৰ ওপৰত বহাই দিম, লাহেকৈ লগ খুৱাই দিম। এয়া দুখন বহাই দিলোঁ আৰু হাতেৰে এনেকৈ মিলাই ল'ম আৰু কাটি ৰখা কাজু কিচমিচখিনিও ওপৰত গাৰ্নিছ কৰি দিছোঁ আৰু বেলনা বাৰীডালে লাহে লাহে মিলাই দিম। এতিয়া মই দুইখন একেলগে ৰোল কৰি যাম। এনেকৈ প্লাষ্টিকখনে ৰোল কৰি দিব আৰু লাহেকৈ এনেকৈ এৰাই দিব। আকৌ এনেকৈ ৰোল কৰিব লাহেকৈ প্লাষ্টিকখনেৰে, আকৌ এৰুৱাই দিব। প্লাষ্টিকখনে কৰিলে ভাল, তেতিয়া কোনো ধৰণৰ দাগ নপৰিব আৰু ক্ৰেক নহ'ব। আকৌ প্লাষ্টিকখনে দি দিব, আকৌ লাহেকৈ এৰাই দিম। এতিয়া লাষ্ট আৰু এবাৰ ৰোল কৰি ল'ম। এয়া এইটো ৰোল কৰি হৈ গ'ল। দুই চাইডে এনেকৈ মুকুটাই দিব আৰু এনেকৈ অলপমান ৰোল কৰি ল'ব। হৈ গ'ল। এতিয়া মই এইটো ফ্ৰিজত ৰাখি দিম 1 ঘণ্টাৰ কাৰণে।
1 ঘণ্টা হৈ গ'ল, মই ফ্ৰিজৰ পৰা উলিয়াই ল'লোঁ আৰু প্লাষ্টিকখন এৰুৱাই দিম। এয়া ধুনীয়া কৰি হৈ গ'ল। এতিয়া মই ছাইডকেইটা কাটি ল'ম আৰু মিলাই ল'ম দুই চাইডে এনেকৈ সমান সমানে। টুকুৰাকেইটা ছাইডত ৰাখি দিছোঁ আৰু এতিয়া মই লাহেকৈ কাটি কাটি দেখাই আছোঁ পিচকেইটা। এয়া চাওকচোন কিমান ধুনীয়া লাগিছে নহয়নে বাৰু? আৰু বাকীকেইটাও কাটি লৈছোঁ। এতিয়া কাটি ৰখা কাজু কিচমিচখিনি ওপৰত গাৰ্নিছ কৰি দিম, তেতিয়া দেখাতো ভাল লাগে আৰু খায়ো ভাল লাগে। এয়া আমাৰ ৰক্ষা বন্ধনৰ স্পেচিয়েল মিঠাই ৰেডি হৈ গ'ল। কিমান ধুনীয়া লাগিছে নহয়নে বাৰু দোকানৰ দৰে? কম সময়তে ঘৰতে গেছ আৰু অভেন নোহোৱা কৰি এই মিঠাই বনাওক আৰু খোৱাত লওক, ঘৰৰ সকলোকে খুৱাওক আৰু আনন্দ লওক ৰক্ষা বন্ধনৰ দিনা। কেনেকুৱা লাগিলে বাৰু আজি মোৰ মিঠাই ৰেচিপিটো? কিমান কম সময়তে আমি ধুনীয়াকৈ দোকানৰ দৰে বনাব পাৰোঁ, গেছ নোহোৱাকৈ আৰু অভেন নোহোৱা কৰি। আপোনালোকেও ট্ৰাই কৰিবচোন আৰু ৰক্ষা বন্ধনত এই লকডাউনত মিঠাই ধুনীয়াকৈ ঘৰতে বনাওক আৰু খোৱাত লওক। আৰু আজি যদি মোৰ ভিডিঅ'টো ভাল লাগিলে লাইক কৰিবলৈ নাপাহৰিব আৰু যিসকল নতুন মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তেনেহ'লে লগ পাম নেক্সট ভিডিঅ'টো। থেংক ইউ ফৰ ৱাচিং। বাই বাই।